What's up guys, this is Subroto Nath and welcome back to my another update. As first update to ase B Boys upor. So B Boys recently complete korisil 600k subscriber. To moi agote eta video koisilo baru. So etia kotha to hol je B Boys teur YouTube eta story disil aru story dekhiboloi poa gosil teur 600k hoar bosor reaction. So moi teur reaction story joyate moi play kori dekhoi disu baru apnalokok. आप लोग इतना खतरा काय को रे बाबा इतना चलते चलते सब्सक्राइब मतलब इंक्रीज होता ही रहता है कर ही दिया ना आप लोगों ने 600 के कंप्लीट अभी तक सब्सक्राइब नहीं करे सब्सक्राइब कर लेना थैंक यू सो मच यार इतना सारा प्यार एंड सपोर्ट के लिए थैंक यू यार थैंक यू सो गाइस सेकेंड निউজ তো দিয়াৰ আগতে মই এটা কথা ক'বলৈ বিচাৰিছো যে কিছুমানে কমেন্ট কৰি আছে মোৰ ভিডিঅ'ত মোৰ সাউন্ড কোৱালিটি ইমান ভাল নহয় ইয়েস মোৰ সাউন্ড কোৱালিটিটো ইমান ভাল নহয় কাৰণ ব্যাকগ্ৰাউণ্ড নয়েজ আহি থাকে কাৰণ মই মাইক ইউজ নকৰো সঁচা কথা ক'বলৈ গ'লে মোৰ ভাল মাইক এটা কিনিবলৈ মানে দামী মাইক এটা কিনিবলৈ মোৰ পইচা নাই তো মই এটা কম দামী মাইক মই অৰ্ডাৰ কৰিছো বাৰু কিমান ভাল বা বেয়া হ'ব মই নাজানো বাৰু এতিয়াও সো আৰু কেইদিনমান লাগিব মোৰ তাত আহি পাবলৈ সেই মাইকটো সো আশা কৰো মোৰ নেক্সট ভিডিঅ' বিলাক ভাল হ'ব কিজানি সো আপোনালোকে কেইদিনমান ৱেইট কৰক সেইভাবে সো এতিয়া সেকেন্ড আপডেটটো আছে বিকাশ চেত্ৰী অৰ্থাৎ টিম নেক্সট লেভেলৰ ওপৰত সো আপোনালোকৰ মাজত প্ৰায় সকলোৱে গমে পায় যে টিম নেক্সট লেভেলৰ যিবিলাক মেম্বাৰ আছে তেওঁলোকে লাডাখত ৰাইড কৰিবলৈ গৈছিল আৰু ফাইনালি তেওঁলোকে যোৱাকালি গুৱাহাটীলৈ উভতি আহে আৰু উভতি অহাৰ পিছত বহুতো অনুৰাগীয়ে তেওঁলোকক মিট কৰিবলৈ গৈছিলে আৰু বহুতো অনুৰাগীৰ পৰা মৰম আৰু সন্মানো পাইছিলে সো মই আপোনালোকক সেই ভিডিঅ'ৰ সৰু ক্লিপ এটা মই ইয়াতে প্লে কৰি দেখুৱাই দিছো বাৰু কেক খাবা মানে তুমি লগাইছে কেক খাবা মানে কিটা ভাবছে কেতিয়া খাব পাম ভোক লাগি আছিল বলে তার আইবৰ কেকতে সময় দিছে সো গাইস ইয়াৰ পিছত নেক্সট আপডেট আছে মুস্তাফিজুৰ ৰহমানৰ ওপৰত আপোনালোকে সকলোৱে প্ৰায় চিনি পায় ভাইটি মিউজিক কোম্পানীৰ ওনাৰ তেওঁ সো গাইস এতিয়া মেইন কথাটো হ'ল যে মুস্তাফিজুৰ ৰহমানৰ যিটো ভাইটি মিউজিক কোম্পানীৰ মেইন চেনেলটো আছে তো সেইটো মেইন চেনেলত তেওঁৰ 5 মিলিয়নতকৈ বেছি সাবস্ক্ৰাইবাৰ আছে কিন্তু তেওঁ গোল্ডেন প্লে বাটন পোৱা নাছিলে তো ৰিসেন্টলি তেওঁ গোল্ডেন প্লে বাটন পাইছে তো তেওঁৰ ব্লগ চেনেলত এটা আনবক্সিং ভিডিঅ' আপলোড কৰিছিল তো মই আপোনালোকক দেখুৱাই দিছো বাৰু ইয়াতে এটা ডাব্বাত কি লেখা আছে চাও দেখুৱা যেহেতু নতুন নতুন ইউটিউবৰ বহু আছে তেওঁলোকে এদিন পাব আশা কৰো আৰু যেতিয়া পাব তেওঁলোকে এনেকৈ খুলিব আৰু ইয়াতে চাওক ইয়াতে কি লেখা আছে দেখক ইয়াতে লেখা আছে শিপ টু মুস্তাফিজুৰ ৰহমান আৰু ক'ৰ পৰা আহিছে শিপিং ডিপাৰ্টমেণ্ট চাওক ইউনাইটেড ষ্টেটছ ঠিক আছে আৰু এইটো মুস্তাফিজুৰ ৰহমান গোৱালপাৰা আসাম ইণ্ডিয়ালৈ আহিছে তো এইটো বাদ দিয়ক আৰু মেইন বস্তুটো চাও দে দেখুৱাইছো ভাইটি মিউজিক কোম্পানী ফৰ পাছিং 10 লাখ সাবস্ক্ৰাইবাৰ্ছ ইউটিউব এয়া মোক দেখা গৈছে দেখিছে মই কি মোবাইল আৰিফৰ মোবাইল ইউজ কৰিছো সো গোল্ডেন প্লে বাটন পোৱাৰ বাবে মুস্তাফিজুৰ ৰহমানলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল তো গাইস এই আছিল সৰু এটা আপডেট তো আপোনালোকে যদি এনেকুৱা ধৰণৰ আপডেট ভাল পায় তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে তো আজিলৈ বাই বাই